ফাৰ্ষ্ট লগত লৈছোঁ মোৰ জাৰ্ণিটো ভিডিঅ'লৈ আৰু মই আছোঁ গুৱাহাটীত আৰু এতিয়া যাবলৈ লৈছোঁ বজাৰলৈ মই যাব ওলাইছোঁ বজাৰ যিটো ৰ'দ দিছে মানে চাকি লৈ আছোঁ অলপ পিঠা ষ্টাৰ্ট কৰি গাইজ মই শ্বপিঙৰ ব্লগ বনাব পাহৰি থাকিলোঁ এতিয়া এয়া কৰি মেলি ঘৰলৈ গৈ আছোঁ আৰু পিছত মা আৰু মই বজাৰ কৰি গৈ আছোঁ এতিয়া আকৌ ওলাই আহিলোঁ তেতিয়া গ্ল'চাৰী বজাৰখিনিহে কৰি হ'ল এতিয়া গৈ আছোঁ আকৌ মাৰ লগত নহয় ইহঁতে হা গৈছে ইমান টাইম মই চেণ্ডেল পিন্ধি আহিলোঁ দৌৰা দৌৰি বলা না ঘূৰোৱা না আৰু আমাৰ এয়া গুৱাহাটীৰ মানে ট্ৰেফিক এয়া মিঠাই লৈ ল'লোঁ এয়া চব্জি বজাৰ কৰি আছোঁ বজাৰ হ'ল এতিয়া গাখীৰ চাখীৰ লৈ লওঁ এয়া বজাৰ দেন এয়া মাছ লৈ আছোঁ ৰৌ মাছ একদম দোকানীৰ লগত লাগি লাগি দেন এয়া মাছটো ফিক্স হ'ল আৰু ওচৰতে আছিলে এয়া মিক্সাৰ এতিয়া সেয়াও লৈ আছোঁ অকণমান খাবলৈ এয়া এইযোৰ চেণ্ডেল পিন্ধি মই একদম বজাৰ ঘূৰি দিলোঁ কম আহে আজিকালি আমি খাম লগতে মাছ লৈ ল'লোঁ ইয়াত হোৱাইটটো মাছৰ দাদাজনৰ লগত কাজিয়া কৰি খাই মেলি আমাৰ বজাৰ শেষ হ'ল এতিয়া গৈ আছোঁ ঘৰলৈ এতিয়া মাছ বনাবলৈ লৈছোঁ এয়া মাছ এয়া মাংস এইফালে মায়ে ভাজি আছে সৰু আলু গুটি আলু মাংসত একদম মেৰিনেট কৰিব লৈছোঁ আৰু মাংস এইফালে দৈ দিছোঁ এয়া দৈ গোটেই মছলা পাতি দি দিলোঁ আৰু এতিয়া দিম আদা নহৰু বাকী ভিডিঅ' মানে খানা বনোৱাৰ ভিডিঅ' দি থাকিম এয়া আদা নহৰু দি দিছোঁ পেষ্ট আমাৰ ঘৰত নতুন দৰা কইনা আহি আছে দেখুৱাই দিম আপোনালোকক দৰা কইনা মানে আমাৰ অকণমান পুৰণিয়ে হ'ল এয়া মোৰ মাংস হৈ আছে ধুনীয়াকৈ খালি এতিয়া অকণমান গ্ৰেভি হোৱালৈ ৰখিব লাগিব আমাৰ মায়ে বনাইছে খাৰৰ আঞ্জা এয়া সৰু আলু ভাজি দেখিছেনে ৰাইচ এয়া আৰু মই আজি ৰান্ধনাত আৰু এয়া চালাদৰ কাৰণে ৰেডি কৰি থৈ দিছে কাটি মেলি ইফালে মাছত মানে হালধি সানি পেলাই থৈ দিছে আৰু ধুনীয়াকৈ অকণমান মোক দেখাই দিয়া আৰু এয়া ধুনীয়াকৈ মই বনাই আছোঁ দেখিছিলে মোৰ মাংস খালে আপোনালোকৰ খাওঁ লাগিব মোৰ মাংস দেখা পালে আপোনালোকৰ মানে খাওঁ লাগিব আৰু ভাত বনাই মোৰ অৱস্থা এয়া হৈছে একদম আৰু অলপমান পাছতে আমাৰ আলহী আহি পাব আপোনালোকে দেখিবলৈ পাব আমাৰ আলহী দেই বাকী এয়া আমাৰ আলহী আহি পালে মোৰ আগৰ ব্লগত আপোনালোকে দেখিছে এওঁলোকৰ নতুনকৈ বিয়া হৈছে দাদা আৰু বৌ এওঁলোকক মানে ভাতৰ নিমন্ত্ৰণ দিয়া হোৱা নাছিলে আজি দিলে চ' এয়া তেওঁলোকে বহুত বেছি লাজ কৰি আছে এই ভিডিঅ'টো দেখিলে মই গালি নাখালে হ'ল আৰু এতিয়া এয়া মই ধুনীয়াকৈ মানে খোৱাৰ যোগাৰ লৈ পেলাই গৈ আছোঁ বাকী আমি চাহ পানী দি দিলোঁ যিহেতু বহুত বেছি দেৰি হৈ গৈছিলে তেওঁলোকে 9:30 মানতহে আহি পাইছিলে ঘৰ চ' সেইকাৰণে জল্দি চাহ পানী দি পেলি আমি ডাইৰেক্ট ভাতেই দিব লৈছোঁ এতিয়া আৰু এয়া মই মাংস বাঢ়ি আছোঁ ধুনীয়াকৈ আলহীয়ে ক'ব এতিয়া মাংস কেনেকুৱা হৈছে আৰু আমাৰ কিটচেনটো একেবাৰেই সৰু যিহেতু আমি কোৱাৰ্টাৰত থাকোঁ উপায় নাই এনেকৈ ভাত বাঢ়ি দিব লগা হৈ আছে এয়া কাহিলৈ ওলাই গৈছোঁ আৰু এতিয়া আলহীক দিবলৈ আমাৰ আলহীকেইজনে লাজ কৰি আছে ভিডিঅ'ত নোলায় সেইকাৰণে মানে দেখুৱাব পৰা নাই বাৰু যি নহওক পাছফালৰ পৰা দেখুৱাম আৰু এতিয়া ধুনীয়াকৈ ভাত পানী দি ল'লে আৰু একেবাৰেই টান হৈছে তাহাঁতক মানে মোৰ ব্লগটো তুলিওৱাব উপায় নাই মানে যেনে তেনে উলিয়াইছোঁ অকণমান হ'লেও আমাৰ এয়া দাদা আৰু বৌ নতুনকৈ বিয়া হৈছে আপোনালোকে মোৰ ব্লগটোত দেখিছেই চ' আশীৰ্বাদ কৰিব তেওঁলোকক সেয়া আশা কৰিছোঁ আৰু ভালে কুশলে থাকক চ' মোৰ ব্লগটো আজি এইখিনি আছিলে বাই বাই